পোনপ্ৰথমে আমি অন্তৰংগ গোষ্ঠীৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে যাচিছো সশ্ৰদ্ধ প্ৰণিপাত। বন্ধুসকল, প্ৰায় 2007 চনতেই শৈক্ষিক, সামাজিক আৰু সাংস্কৃতিক বিকাশৰ লক্ষ্যৰে অন্তৰংগ গোষ্ঠীৰ জন্ম হৈছিল, যিয়ে দৰং জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত এই ক্ষেত্ৰত বিভিন্ন পদক্ষেপ হাতত লৈ আহিছে। আমি সাংস্কৃতিক ক্ষেত্ৰত দৰং জিলাৰ লোককৃষ্টিসমূহৰ চৰ্চাৰ লগতে কৌতুক অভিনয়, নাটক, বিহু লগতে আন আন ক্ষেত্ৰত কাম কৰিছো। অসমৰ লগতে বহিৰাজ্যৰো বিভিন্ন অনুষ্ঠানৰ আহ্বান মৰ্মে আমি তালৈকো গৈ অসমক প্ৰতিনিধিত্ব কৰি অনুষ্ঠান পৰিৱেশন কৰিছো। লগতে শৈক্ষিক আৰু সামাজিক দিশতো আমি যথেষ্ট কাম হাতত লৈছো। কিন্তু ছচিয়েল মিডিয়াত এই আমাৰ প্ৰথমটো খোজ। আমি আগবাঢ়িছো ইউটিউবৰ জৰিয়তেও আপোনালোকৰ ওচৰ চাপিবলৈ। আমি কেৱল লাইক, কমেন্ট, শ্বেয়াৰ বা ছাবস্ক্ৰাইব বিচৰা নাই। আমি বিচাৰিছো আপোনালোকৰ পৰা অলপ সঁহাৰি, বিচাৰিছো গঠনমূলক দিয়া পৰামৰ্শ, লগতে আগবাঢ়ি যোৱাৰ কিছু প্ৰেৰণা। হয়, ঠিকেই ভাবিছে। আমি ইউটিউবৰ জৰিয়তে সমাজৰ প্ৰতি বাৰ্তাবাহক কিছু ভিডিঅ' লৈ আপোনালোকৰ কাষ চাপিম অনতি পলমে। এই আশাৰে যেন গঠনমূলক সমালোচনাৰে সৈতে আমাক আগুৱাই যোৱাত আপোনালোকৰ সঁহাৰি আমি সদায় পাই যাওঁ। ধন্যবাদ। নমস্কাৰ।